So hey guys, welcome back to my channel. আৰু আশা কৰো সকলোৱে ভালে আছে। তো এই ভিডিওটো বহুত দিনৰ পাছত দিছো কাৰণ মানে কি হৈছে হোস্টেল আহিলো তো তেতিয়া পা একো ভিডিও দিবও পৰা নাই 5-6 মাহ হৈ গল আৰু ক্লাছটো বহুত দেৰি লৈকে হয় 3টা বজালৈকে তাৰপিছত টিউচন থাকে ভাগৰ লাগে সদায় বনাম বুলি ভাবো কিন্তু নহৈছেগে লাষ্টত ভাবিছো আজি এনে হৰুৰা এটা ভিডিও বনাই দিও তো আমি মানে এতিয়া মই ডিসি আছো ডিসি দিনেশ চন্দ্ৰ দ্বাৰা হোস্টেল মানে আমাৰ সলবুকৰে হয় তো এতিয়া আমি ইয়াতে আছো তো আজি আপোনালোকৰ হোস্টেলটো এনে আৰু এটা হৰুৰা দেখাম আৰু লগৰখিনি কোনে কি কৰি আছে তেনে আৰু ভাত খাবলৈ হৈছে আৰু এটা বেছি দেৰি নাই তো বেল মাইছে এতিয়া তো যাম ভাত খাবলৈ তো আপোনালোকে চাই থাকক ব্লগটো কেনেকুৱা পায় কক জনাওক কমেন্ট সেকশনত কমেন্ট কৰক লাইক কৰক আৰু সাবস্ক্ৰাইব কৰি দিব সকলোৱে তো এতিয়া এটা ৰুমলৈ যাবলৈ পুৰা বহি আছে হপাহি আৰু এতিয়া হৰুৰা কি বনাইছো এতিয়া ভাত খাব দিব আজি ওয়েডনেসডে হয় পোলাও আৰু মাংস দিব তো বলকে ৰুমত যাওঁ কিৰণ আছনে খোল আকৌ খোল না কি কৰিছ প্ৰেক্টিকেল হা গংগাগত নাই নেকি পঢ়াৰ ৰুম দেখিছে ন পুৰা ৱালে চোৱালে লিখি টাইম পঢ়ি থাকে পুৰা গংগা গাৰ্লফ্ৰেণ্ডক আঁকি থৈছে বোলে এইটো আমাৰ টয়লেট হয় এইটো আৰু টয়লেটটো এইটো আৰু মোৰ ৰুম এইটো বহুত বেয়া জেগাত পৰিছে ৰুমটো গৈছে নহয় এইটো খালি গোন্ধ পুৰা আহে হয় নাই গোন্ধটো পুৰা আহে তাহাঁতৰ মাথাটোতো বেয়া হৈ যায় ইয়াত ৰাতিপুৱা হোৱা তো এতিয়া নেক্সট এটা ৰুম যাওঁ এইটো মোৰ ৰুমটো এইফালে আছে তো এতিয়া এইফালে যাওঁ এইটো চাইডে কৰিডৰ হয় এইটো চাইডে এইটো CCTV লাগি আছে এইটো নাইট ভিজন আছে আৰু এইটো ষ্টেয়াৰকেছ এইফালে আমি টপ ফ্ল'ৰত থাকোঁ তো আমাৰ জুনিয়ৰ আছে ইয়াত 25টামান আছে তো যাওঁ বলক এতিয়া এই বেলেগ এটা ৰুমলৈ এইটো ৰুমলৈ যাওঁ বলক কি কৰি আছে চাওঁ লল কি কৰিছ হা খাব নাযাওঁ নি বেল মাৰিব ন এতিয়া মই এটা মানুহ নেকি যোনে পঢ়া নাই চবে ইয়াত পঢ়িয়ে আছে এইটো ৰুমতো পঢ়ি আছে হপাই হা কি কৰিছা কৰি আছা নেকি ঠিক আছে পঢ়া বলক এইটো ৰুমলৈ যাওঁ কি হৈছে এইটো স্পৰ্টছ হা ফুল স্পৰ্টছ এতিয়া আৰু মানে ভাত খাবলৈ হৈছেতো 8:30 পাছত চবে মানে অকণমান ফ্ৰেছ হ'বলৈ চবে ৰুমত যায় ইটো সিটো ৰুমত যায় তেনেকৈ তাৰপিছত এতিয়া আৰু নেক্সট আৰু এটা ৰুমত যাওঁ বলক DC টপাৰ ৰুম দুটা ৰুম আছে হা এটা ৰুম এইটো আৰু এটা ৰুম এইটো তো দুইটা টপাৰ ইয়াতে আছে দেখোন হাই ৰাণী কি কৰিছা হা এইটো এটা টপাৰ DC হা ব্লগিং আকৌ ব্লগিং ঘুচিত ব্ৰ ক'ত সোমাইছা তুমি চাওঁ ফুল ডায়গ্ৰাম পুৰা একদম ৱালত কমপ্লিট ধুনীয়া আঁকিছে নি চাওঁ মোৰটো তাই দে আকৌ দেখাই দিওঁ গাই চাওক সেইটো এটা আঁকিছে পুৰা এইফালে স্পৰ্টছ ৰুম আছিল আগতে এইফালে মেপ চেপ দেখিব পাৰে পাবজি লভাৰ হয় এইফালে জনাথান স্কাউট আৰু জনাথানে আছে হয়নে নানি কি হ'ল নপঢ়া নেকি মোবাইল চাৰ্জ দিব আহিছা নেকি হেমন্ত পইচা নেকি ব্ৰেক লৈছা নেকি কিতাপ নহয় কি মোবাইল বলো আৰু এটা ৰুম গৈছে এতিয়া সেইটো চাইডে যাওঁ এইফালে গোটেইটো আছে টপ ফ্ল'ৰটো 25টামান জুনিয়ৰ আছে এইটো চিনিয়ৰ ৰুম হয় পঢ়ি আছে ইয়াত খালি এইফালে এতিয়া বডি ৰুমত যাওঁ বলক বডি কি কৰিছা প্ৰেক্টিকেল মোৰে প্ৰেক্টিকেল হ'ল থেংক ইউ আঁকি দিয়া কেনে ৰিৱাৰ্ড দিম খালি এনে নাই আঁকা বডি বাহিৰটো বজাই দিবা নেকি দুপৰীয়া খানা এয়া বডি ৰুমটো এইটো আৰু নেদেখাওঁ আৰু বহুত লেতেৰা হৈ আছে নিজৰ ৰুমত নাথাকেই জিমতে যায় আধা টাইম বলো এইফালে যাওঁ এতিয়া এইটো ৰুম যাওঁ ৰিয়েল নহয় না কি কৰিছা পঢ়া শুনা নেকি যদি মই পঢ়িছা নেকি এখন কি হয় জেপানিজ হা মোবাইল চাত বিজি নেকি ঠিক আছে আৰু এয়া আৰু এটা ৰুম
কি হৈছে কি হৈছে গুণ হা গুণ প্ৰেক্টিকেল কি হ'ল নিজৰ নামটো এই গুচি আহিলা যে ব্লগ কেমেৰা ছবি আছে নেকি মা আৰু এটা পেইণ্টিং ৱালত লাহে লাহে ভৰ্তি হ'বগে এইখন তুমি প্ৰেক্টিকেল আছে চবেই প্ৰেক্টিকেল কৰি আছে ভাতটো দিয়া নাই আজি বহুত দেৰি হ'ল ন আজি পোলাও হৈ আছে অভিনৱ মাতটো বেছি ওলাইছে পোলাও কওঁতে বলক আৰু এটা ৰুমাল দাম অদুচ কি কৈছা ৰামায়ণ চাইছা নেকি প্ৰডিউচাৰ ঠিক আছে চোৱা চোৱা হাই কৰি দিয়া চবে হাই কৰি দিয়া চিনিয়ৰ ৰুম হয় দাদা হয় টপাৰ আৰু মানে দিছে এইটো এটা ৰুম মোৰ ফ্ৰণ্টৰ ৰুম আৰু এটা ৰুম হ'লে আমি যাব লওক এইটো ছুপাৰমেনৰ ৰুম হয় ঐ দৰ্জা খুলি থৈছা নি এইটো এটা ৰুম ছুপাৰমেন হা কি কৰিছা অলপ পঢ়ি আছা নেকি সেইটো আৰু ৰুমমেট কি হ'ল তাত দেখিছিলো ন পলাই গুচি আহিলে ৰুমলৈ ফুৰিবলে ছুপাৰমেন কেনেকুৱা লাগিছে হোষ্টেলত থাকে বান্ধৱী নাই बहुत तेज हो रहा है बहुत तेज বন্ধুৰ লগত মিলাই থাকি পিনি মজা ফূৰ্তি কৰিছো ভাল লাগিছে হোষ্টেল লাইফ এনজয় কৰিছো কৰিছা পঢ়াও চলি আছে খেলি মেলিকে নেকি ছুপাৰমেন দিনটো পঢ়িয়ে থাকে অকল থাকা তো এতিয়া হৈ গ'ল আৰু ছুপাৰমেনৰ পৰা এইটো ডিষ্ট্ৰিক্টৰ ৰুম যোনটো টপাৰ ৰুম গৈছিলোঁ আৰু এইটো বিশালদাৰ ৰুম হয় আৰু অৰিন্দম দা থাকে সেইটো মোৰ ৰুম হয় সেইটো ৰুমটো গম পাইছে তললৈ যাওঁ বলক এতিয়া আৰু কি হ'ল যে গম পাইছে আপোনালোকে কৈছিল হ'ব ষ্টাৰ্টিঙত যে চেনেলটো ডেট হোৱাগৈনে মানে বহুত দিন ভিডিঅ'জ দিয়া নাই তো আজি বনাই লওঁ বুলি ভাবিলোঁ তাক তো এতিয়া এইটো হয়তো বেলকনি টাইপ হয় সেইটো ষ্টেপটো তো সেইটো চাইডে আৰু বেছি চিঞৰিব নোৱাৰিছোঁ কাৰণ চিনিয়ৰবিলাকে পঢ়ি আছে আৰু এনেই আৰু সৰু সুৰা ভিডিঅ' এটা দি দিম ভাবিছিলোঁ তো তাৰপিছত এতিয়া যাওঁ এইফালে এইটো হয় ৱাৰ্ডেন্সৰ ৰুম হয় আণ্ডাৰ হৈছে খালি অভিজিত কি কৰিছা গা ধুইছা ইমান ঠাণ্ডাখনত কল্প কি কৰিছা হা আছা নেকি থাকা প্ৰেক্টিকেল নেকি প্ৰেক্টিকেল ঠিক আছে দিয়া কল্প যোৱা ঠাণ্ডাখনত গা ধুব পাৰিছা দেই তুমি যে তো নেক্সট আৰু এটা ৰুমত গৈছোঁ আৰু এইফালে এতিয়া দীপাইনা কি কৰিছা হা কি হ'ল কি হ'ল হাই বুলি কৈ দিয়া এইফালে ব্লগ চলি আছে হোষ্টেলত কেনেকুৱা লাগিছে থাকি কোৱা আকৌ হা হোষ্টেল ভাইবছ নেকি মানস কি খবৰ ক'ত গৈছিলা তুমি হা নোৱাৰিলা নেকি ঠিক আছে যাওঁ তো এতিয়া এফালৰ পৰা ওলালোঁ এতিয়া নেক্সট সমীৰৰ ৰুমলৈ গৈ আছোঁ গুণটো ওপৰত আছে এইয়া সমীৰণ ভাগৱ কি কৰিছা হা এনে নেকি কি কৰি আছা ডিষ্টাৰ্ব হৈছে নি মোক কপিৰাইট লাগি যাব গান বন্ধ কৰা কপিৰাইট লাগিব গানটো বন্ধ কৰা ষ্টাৰ্টিং নেকি ঠিক আছে পঢ়াব এতিয়া সমীৰৰ ৰুমৰ পৰা ওলালোঁ তো এইটো চাইডে এতিয়া চিনিয়ৰ্ছবিলাকতো নাই অহা প্ৰায় বন্ধ আছে এতিয়া প্ৰেক্টিকেলছ আছে আহিব কিছুমান আছে সি বাৰু যোৱাই নাই তো এইটো চাইডে এতিয়া তললৈ যায় তললৈ যাওঁ বোলো আৰু তলত হাল্লা শুনি আছে বা খানা চানা বনাই আছে বহুত তলৰ পৰা আহোঁগৈ তাৰপিছত তো ইয়াতে আমি খাওঁ চবেই টোটেল 105 নে 10 আছে ষ্টুডেণ্টছ তো চবেই ইয়াতে খোৱা হয় ইয়াতে দিয়া আৰু তাৰপিছত এখন পেইণ্টিং আঁকি গৈছিলে এতিয়া ইয়াত লিখা আছে চব 2012 to 14 বেটছৰ বহুত পুৰণা পেইণ্টিং হয় বাস্তৱ নে কি লিখা আছে দেই মানে এতিয়ালৈকে আছে 2012 to 14 হয় তাৰপিছত এইবিলাকে চাইন টাইন কৰি গৈছে এইবিলাক চব
পুৰা আৰু এতিয়া নাম চামটো ধৰিব পৰা নাই এ বি লিখা আছে এটা গম পাইছোঁ বাকীবিলাক গম পোৱা নাই ইয়াত লিখা আছে ডোণ্ট বাইট অফ মোৰ দেন ইউ কেন চিউ টেক অনলি হোৱাট ইউ কেন ইট এইবিলাকে আৰু এতিয়া নতুন বিৰাজ দাহঁতে খানা বনাইছে তো ৱাৰ্ডেন ছাৰো আছে হ'ব তাতে লগ কৰি আহোঁগৈ ছাৰকো বলক যাওঁ এইফালে এইটো ষ্টাৰ্টিংটো হয় এইফালে এণ্ট্ৰেঞ্চটো হয় আৰু এইফালে যাব লাগে এতিয়া বলক গৈ আহোঁ তো বলক এতিয়া যাওঁ ইয়াতে খানা বনাইছে আপোনালোকে দেখিলে তো ইয়াত এয়া আকাশ দাকটো দেখিছিলে এইটো পুতুদা তই পুতুদা হাই কৈ দিয়ক হা তাৰপিছত বিৰাজ দা মাংস বনাই আছে পুৰা আৰু এতিয়া হা পোলাও বনিলে নেকি আলু এতিয়া আৰু আজি পুৰা মানে খানাটো ভাল হয় বুধবাৰ দিনাখন তাৰপিছত আলু মানে পোলাও ক'ত আছে বলক দেখাই দিয়ক পোলাও এইবোৰ চব পোলাও তাৰপিছত এইবোৰ চব বিৰাজ দাই অকলে বনাই খালি অকল এইফালে হেৰিয়ে পুতুদাহঁতে হেল্প কৰে গোটেই খানাখিনি চব বিৰাজ দাই বনায় আৰু বহুত টেষ্টি বনায় খালে মানে খাই থাকিব মন যাব তো এতিয়া যাওঁ বলক গ্ৰাউণ্ড ফ্ল'ৰটো চাই আহোঁ এইফালে এইটো নৱৰ ৰুম হয় তো এই মোৰ কলেজ স্কুলৰ পৰা আহিছিলে একেলগে হয় দুইটা এইটো মিগম কি কৰিছ নৱ তাৰপিছত এইফালে যাওঁ বলক যাবি নি এইটো চাইডে যাওঁ বলক এতিয়া অঁ কোন হয় এইটো হা দীপ নেকি কৃষ্ণাংগ দাদাতে গ'ল এইফালে কৃষ্ণাংগ ফুল ভেলৰেণ্ট চলি আছে হোষ্টেল কা মজা এইফালে জানক প্ৰিটিক্স হা পঢ়িছ নেকি পুৰা পঢ়ি আছ হা তাৰপিছত যাওঁ বলক এতিয়া এইফালে আন্ধাৰ হৈছে তো ৰাতি বনাইছোঁ কাৰণ মানে টাইম নাই পুৰা আৰু ছুটিও নাই এইকেইদিন বহুত মানে হেৰি হৈ গৈছে তো সেইটো কাৰণে সেইফালে যাওঁ মানে কাৰেণ্ট গৈছিলে তো জেনেৰেটৰ চলালে তো পুতুদা এতিয়া জেনেৰেটৰ চলাই মেলি এতিয়া আকৌ ভিডিঅ'টো বনাব লৈছোঁ কাৰণ আন্ধাৰ হৈছে গোটেই হোষ্টেলখন নহ'লেতো দিগদাৰ হৈ যায় তো এতিয়া ইফালে যাওঁ বলক ইফালে লগৰ দুটা ৰুম আছে লাষ্ট তাৰপিছত খানা দিয়া টাইমত চবতে যাম আৰু কাৰণ চিনিয়ৰ দাদাকেইটাৰ ৰুমত নাযাওঁ কাৰণ এতিয়া কি হৈ যায় পঢ়ি আছে ডিষ্টাৰ্ব হৈ যাব পাৰে তো সেইটো কাৰণে সেইফালে যাওঁ বলক দুটা ৰুম আছেগৈ চাই আহোঁগৈ দুটা লগৰখিনিতো আছে তাতে চাই আহোঁগৈ সেইফালে যাওঁ আৰু এইটো এটা হল আছে তো অকণমানি হল আৰু সেইফালে যাওঁ এইবোৰ চিনিয়ৰছবিলাক অহা নাই এতিয়া বন্ধ আছে চব এইটো চিনিয়ৰ দাদাৰ ৰুম এখন আছে পঢ়ি আছে এতিয়া ডিষ্টাৰ্ব নকৰোঁ তো এতিয়া যাওঁ বলক তনু দাদাৰ ৰুম দীপ গৌতমৰ হয় ট্ৰিপল ৰং হয় এইটো এটা বহুত ডাঙৰ এনাফ স্পেচ আছে ঐ তনুজ কি কৰিছা এই প্ৰেক্টিকেল মিলাই আছো মানে জুলজি প্ৰেক্টিকেল কৰি আছে দে অঁ সব মিলাই আছো কৰি হ'ল এতিয়া মিলাব লাগে নেকি আৰু হোষ্টেলত থাকি কেনেকুৱা লাগিছে এইফালে চোৱা লাষ্ট কৈছা নেকি কেমেৰালৈ থেত লাষ্ট কি কৰিম হোষ্টেল থাকি ভালে লাগিব কাৰণ প্ৰথম কেইদিন বেয়া লাগিব ন এইটো চবেই বেয়া লাগিব যিহেতু নতুনকৈ আহে অচিনাকি ল'ৰা পাব পিছত লাহে লাহে ভালকৈ চিনাকি হয় তুমি এতিয়া তিনিচুকীয়া হয় বা শদিয়া হয় হয় তেনেকৈ লগ কৰি ভাল লাগে মোৰ ধেমাজি হয় নতুন লগৰ পাইছোঁ চবফালৰ পৰা অঁ বেলেগ বেলেগ নতুন নতুন ল'ৰা লগ পাইছোঁ ভাল লাগে এইটো আৰু প্ৰেক্টিকেল লিখি আছা নেকি হ'ব বৈ যাওঁ যাওঁ আৰু কিবা ক'বা নি কোৱা আকৌ কিবা ক'ব মন আছে যদি কোৱা আৰু কি ক'ম আৰু মানে যদি ইয়াত এডমিশ্যন লয় ন নতুনকৈ ভালকৈ পঢ়িব লাগিব সিমানে ক'ম পাবলৈ কষ্ট আছে ন কাৰণ ফাৰ্ষ্ট ইয়েৰটো কষ্ট কৰিব লাগিব কিন্তু কষ্ট কৰিব লাগিব ন হয় সিমানে ক'ম এতিয়া এইটো ৰুমলৈ যাওঁ বলক তনুজ বাই তো এইটো এটা ৰুম আছে এইটো বন্ধ আছে দেখোন কেলে হেপী আলি গাং তো এতিয়া যাওঁ বলক আৰু তো এতিয়া খানাটো দিব অলপ দেৰিকৈ তো চিনিয়ৰছবিলাকক তাতে লগ পাম এতিয়া যাওঁ বলক ওপৰতে তো এতিয়া ব্লগটো ইয়াতে এণ্ড কৰিছোঁ আৰু এণ্ড কৰাৰ আগত আপোনালোকক এটা কথা কৈছোঁ যে তো আমাৰ ইয়াত যোনজন বায়'লজি ছাৰ আছে তো তেওঁ ইয়াতে পঢ়া হয় ইয়াতে থকা হয় তেওঁ তো এতিয়া ইয়াতে টিচাৰ কৰা চলবুকতে তাৰপাছত এতিয়া আৰু শংকুৰাজ কোঁৱৰ
শংকুৰাজ দাস মানে তেওঁ ইয়াতে থকা ৱাৰ্ডেন ছাৰ ৰুমৰ ছাইডত আছিল তো এনেকুৱা বহুত ভাল ভাল মানুহ আমাৰ হোষ্টেলত থাকি গৈছে তো আৰু ভাল ভাল মানুহ হৈও আছে এতিয়া বহুত ডক্টৰ আছে ইঞ্জিনিয়াৰ আছে আৰু বিভিন্ন ধৰণৰ আছে তো তাকে ইমানখিনি ব্লগটো সামৰিছোঁ সকলোৱে যাতে চাই ভাল পায় আৰু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বহুত দিনৰ পাছত বনাইছোঁ সেইটো কাৰণে অকণমান মানে দিগদাৰ হৈছেগৈ কাৰণ 5-6 মাহটো এটা বহুত মানে বেছি গেপ হয় তো কিবা যদি ভুল হয় ক্ষমা কৰি দিব তাতে এণ্ড কৰিছোঁ ধন্যবাদ সকলোৱে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আমি এতিয়া প্ৰথম দিনাখনি 3টা বজাত কলেজত পাইছোঁ লঠুৱাই দিছে লঠুৱাই আছে চবে এইফালে চব পিছফালে পুৰা একদম সব নিচা হৈ আছে একদম এতিয়া চবে শুবগে বোলে কি হৈছে ইয়াত কি হৈছে কি ছোৱালীক মাতিব নাপালে এতিয়া লগৰটোক মাৰিব নি এনেকে মাতিলে মেইন কালপিট পাই গলো ডিচি বয়জ হোষ্টেল এতিয়া কোনটো আকাশ কৈ দিয়া আকৌ সেইটো ছোৱালী চাবলৈ ৰখি আছে এইফালে নিউ বিল্ডিঙৰ প্ৰাণী এটা পাইছেহি এইফালে আৰু হিৰো 3টা আহিছে এইটো চকু টিপা হিৰো চেক্সি ফেচ হিৰো তুমি